Hey guys, মই চিন্তু আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল চিন্তু মিক্স আছাম। তো সকলোকে প্ৰথমতে দুৰ্গা পূজাৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। লগতে আজি হ'ল নৱমী, তো গৈ আছোঁ বেলচৰলৈ। আজি বেলচৰত নৱমী উপলক্ষে বলি হ'ব, গতিকে তালৈকে যাই আছোঁ। তাত কেনেকুৱা কি পৰিৱেশ আছে আপোনালোকক দেখুৱাম। আহি পালোঁ এতিয়া আমি বিয়ামপুৰত থকা দুৰ্গা মন্দিৰলৈ। তো ইয়াতো বহুত ডাঙৰে পূজা হয়, গতিকে ইয়াৰো কিছু দৃশ্য আপোনালোকে উপভোগ কৰক। তো ইয়াৰ পৰিৱেশটো আপোনালোকে চাই লওক। তো বেলচৰলৈ আহি থাকোঁতে ৰাস্তাতে বিয়ামপুৰ মন্দিৰটোত সোমালোঁ এপাক। তো তাৰো পৰিৱেশ আপোনালোকক দেখুৱালোঁ। তো এতিয়া আকৌ আমি বেলচৰলৈ যাত্ৰা আৰম্ভ কৰি আছোঁ। তো চাই থাকক। আমাৰ পূজা চোৱা। তো এতিয়া ভাবিলোঁ কিবা এটা খাই লওঁ, তো হোটেললৈ আহিছোঁ, কিবা এটা খাই লওঁ। তো এয়া মোৰ পিছফালে আছে পুখুৰীটো। তো হৈ গ'ল আমাৰ গোটেইখিনি পূজা চোৱা। তো কি পাৰিছোঁ কি নোৱাৰিছোঁ সেইটো গম নাপাওঁ, তথাপিতো যি পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকক, কাৰণ আজি বহুত মানুহ ভিৰ নৱমী হিচাপে। তো জেমছ কেনেকুৱা লাগিল আহি? ভাল লাগিল ইয়াতে আহি সঁচাকৈ, আৰু আহিম আগলৈও যদি ভালে ভালে থাকিব, যদি ভগৱানে আৰু আগলৈ ভালে ভালে ৰাখে আহিবলৈ আৰু এবাৰ নিশ্চয় আহিবলৈ চেষ্টা কৰিম। আপোনালোকে আহিব, বহুত ভাল লাগিল। আপোনালোকে আহিব, যদি কোনোবা এইবাৰ অহা নাই অহাবাৰ আহিব, চাব কেনেকুৱা কি পৰিৱেশ, বহুত ভাল লাগিব। মানে আমাৰ ফাৰ্ষ্ট টাইম হিচাপে আমি কৈছোঁ, মানে বহুত ভাল লাগিছে। বহুত মানুহৰ ভিৰ, ভাল লাগিছে আহি। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আজিলৈকে ইমানখিনি, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, জয় আই অসম।